চেনেল। তো বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা লৈ আহিছোঁ। আজি হ'ল 10 জানুৱাৰী আৰু আমাৰ স্কুলত আছে প্ৰতিষ্ঠা দিৱস। সেইবাবে আমি গৈ আছোঁ স্কুললৈ আৰু ভিডিঅ'টো শেষলৈকে চাই যাব, গোটেইখিনি দেখুৱাই যাম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। স্কুললৈ যোৱাৰ আগতে আমি সোমালে লগৰ ছোৱালীজনীৰ কথা তাই আমালৈ ধুনীয়াকৈ চাহ বনাই থৈছিলে। আমাৰ গোটেইখিনি লগৰ ল'ৰা ছোৱালী আহিব নোৱাৰিলে কাৰণ কিছুমানে এক্সাম চলি আছিলে, সেইবাবে অলপ বেয়া লাগিলে কাৰণ বহুত দিনৰ মূৰত লগ পাইছিলোঁ। আমি পাই গ'লোহি আমাৰ স্কুলৰ ওচৰত। আমাৰ গেট ভাঙি পেলালে। আৰু এইফালে আমাৰ আৰু এজনী বাইদেউ পালেহি, এইক ল'বলৈ অলপ আগবাঢ়ি আহিছিল। নাই নাই ভালকৈ কৈ লৈছোঁ আৰু দেই অকণমান।
স্পেচিয়েল ডান্স হয়। কৃষ্ণ খা কৃষ্ণ খা তুমি মোৰ মূৰটো তবলা বজাই থাকা দেই হা স্কুলৰ পৰা অহাৰ পিছত মোৰ গাটো অলপ বেয়া হৈছিল, সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ এডিট কৰিব পৰা নাছিলোঁ বাবে আপলোড কৰিবলৈ অলপ লেট হ'ল।